নমস্কাৰ আজিৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছো দ্বাদশমান শ্ৰেণীৰ এটি কবিতা মগনিয়াৰ আৰু কবিতাটোৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। মই এই মগনিয়াৰ পাঠটোনো কিয় নিৰ্বাচন কৰিলে তাৰ বিষয়ে অকমান কৈ ল'ব বিচাৰিছো। মগনিয়াৰ পাঠটো নিৰ্বাচন কৰাৰ প্ৰধান কাৰণ হ'ল ছাত্ৰ ছাত্ৰীসকলক কবিতা আৰু কথা কবিতানো কি তাৰ বিষয়ে মানে তাৰ পাৰ্থক্যখিনি বুজি উঠা আৰু কথা কবিতানো ক'ত জন্ম হ'ল কেনেকৈ আহিল অসমীয়া ভাষালৈ সেই কথাখিনি জনোৱাটোৱে হৈছে এই পাঠটোৰ মূল উদ্দেশ্য। ইয়াৰ লগে লগে মই প্ৰশ্নখিনি লৈ আহিছো। প্ৰথম প্ৰশ্নটো দিছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী হৈছে বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। এতিয়া দ্বিতীয় প্ৰশ্নটো দিছে যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? আপোনালোকে মনত ৰাখিব যে 1900 চনলৈ 8 বছৰ কম, মানে 1892 চনত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। 3 নম্বৰ প্ৰশ্ন দিছে যতীন্দ্ৰনাথ দুৱৰাক কি কবি হিচাপে জনা যায়? যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি হিচাপে জনা যায়। তাৰ পিছৰ প্ৰশ্নটো দিছে 4 নম্বৰ উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? উমৰ তীৰ্থ পুথিখনি ৰুবায়ত পুথিখনৰ কাব্যগ্ৰন্থৰ ভাৱানুবাদ আৰু এই ৰুবায়ত কাব্যগ্ৰন্থখন ৰচনা কৰিছিল উমৰ খায়ামে। তেওঁ আছিল এজন ফাৰ্চী চুফী কবি। ফাৰ্চী চুফী কবি উমৰ খয়ামৰ ৰুবায়ত। তাৰপিছত যতীন্দ্ৰনাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইটো উত্তৰটো লিখিব। তেওঁ যিহেতু বনফুলৰ কবি বুলি কোৱা হয়, মনত ধুনীয়াকৈ ৰাখিব। বনফুল নামৰ তেওঁ এখন কাব্যগ্ৰন্থ আছিল আৰু সেই কাব্যগ্ৰন্থ মানে বনফুল কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেওঁই আছিল মানে প্ৰথম অসমীয়া কবি সাহিত্য একাডেমী বঁটা লাভ কৰা। তাৰ পাছৰ অকণ 2-3 নম্বৰীয়া প্ৰশ্ন দিছিলে কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। মানে গদ্যত কবিত্বময়ী ভাৱেৰে লিখা এক বিশেষ কবিতাকে কথা কবিতা বুলি কোৱা হয় আৰু কথা কবিতাৰ কেইটামান দুটা বৈশিষ্ট্য দিব দিছে, মই কেইবাটাও কৈ দিছো। কথা কবিতাত মাত্ৰ এটাহে কেন্দ্ৰস্থ ভাৱ থাকে আৰু কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে। তাৰপিছত কথা কবিতাত উপমাৰ সমাবেশ হয় আৰু কথা কবিতাত চিত্ৰকল্পৰ পয়োভৰ ঘটে। এইকেইটা হৈছে বৈশিষ্ট্য। আপোনালোকে দুটা আহিলে দুটা লিখিব বা বেছিকৈ। এতিয়া কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? এতিয়া কবিতা হৈছে ছন্দত আবদ্ধ, প্ৰথম লিখিব, আৰু কথা কবিতা হৈছে ছন্দত আবদ্ধ নহয়, গদ্যত লিখা কবিত্বময়ী ৰূপ। তাৰপিছতে কথা কবিতাত লিখিব যে ৰূপকৰ পয়োভৰ হয়, উপমাৰ পয়োভৰ, চিত্ৰকল্পৰ পয়োভৰ, এটা কেন্দ্ৰস্থ ভাৱৰ পয়োভৰ। আনহাতে মানে কবিতাত এটা কেন্দ্ৰস্থ ভাৱেই নাথাকে, কেইবাটাও কেন্দ্ৰস্থ ভাৱ দেখা যায়। তেনেকৈ উপমাৰ ৰূপক এইবিলাকৰো বেলেগ, বৈশিষ্ট্যসমূহ বেলেগ। উমৰ খয়াম কোন? উমৰ খয়াম হৈছে তাৰ পাছৰ প্ৰশ্ন দিছিলে ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা কাব্যগ্ৰন্থখন অলপ আগত মই আলোচনা কৰিছো ৰুবায়ত। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? এটা শব্দত লিখিলে লিখিব মগনিয়াৰজনে কবিৰ পৰা মানৱতাবোধ আৰু সহানুভূতি লাভ কৰিছিল। কিন্তু যদি অকণ বহলাই লিখিব লাগিব ন, কাৰণ এইবুলি লিখিব যে মগনিয়াৰজনৰ দৰে কবি আছিল নিঃস্ব, কবিৰ পাৰ্থিৱ সম্পদ একোৱেই নাছিল আৰু যেতিয়া মগনিয়াৰজনে কবিক কিবা এটা খুজি হাতখন আগবঢ়াই দিছিল, কবিয়ে এই স্নেহ ভৰা আন্তৰিকতাৰে সহানুভূতিৰে মৰমেৰে তেওঁ হাতখন যে সাৱটি ধৰি যেনেধৰণৰ এটা উপহাৰ দিলে, মানে ককাই মোৰ একোৱেই নাই দিবলৈ খং নকৰিবি বুলি যে সেই কথাষাৰ কওঁতে কবিৰ মনৰ যি মানে সহানুভূতি মানৱতাবোধ, সেই সহানুভূতি মানৱতাবোধক মগনিয়াৰজনে উৎকৃষ্ট দান হিচাপে অনুভৱ কৰিলে। সেইকাৰণে তেওঁ কি কৈছে উৎকৃষ্ট দান বুলি কৈছে সেইখিনিকে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত উক্তিটো কৰিছিল? এই উক্তিটো কৰিছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই। তেওঁ মগনিয়াৰ নামৰ কবিতাটোত বুলি লিখিবা। এদিন তেওঁ কবি বাটেৰে গৈ আছিলে আৰু তেনেকুৱাতে হাড়ছাল ওলোৱা এজন মগনিয়াৰক লগ পালে আৰু মগনিয়াৰজনে কবিলৈ হাতখন আগবঢ়াই দিলে আৰু কিবা এটা বিচাৰিলে, কিন্তু
কবিৰ মগনীয়াজনৰ দৰেই নিশ্চয় আছিল। তেওঁ দিবৰ বাবে তেওঁৰ হাতত সেই সময়ত একো পাৰ্থিব বস্তু বা সম্পদ নাছিলে, কিন্তু কবিৰ অন্তৰত দয়া, আন্তৰিকতা, চেনেহ, মৰম ভৰপূৰ আছিল। আৰু সেইকাৰণে কবিয়ে মগনীয়াজনৰ হাত দুখন স্পৰ্শ কৰি বা সাৱটি ধৰি এটা সুখানুভূতি দিব পাৰিছিল, যিটো সুখানুভূতি তেওঁৰ সহানুভূতি আছিল আৰু মগনীয়াজনে সুখানুভূতি অনুভৱ কৰিছিল আৰু দুখ প্ৰকাশ কৰিছিল। সেইখিনি কথাকে লিখিব। তাৰ পাছৰ প্ৰশ্নটো দিছে মগনীয়াৰ শীৰ্ষক কথা কবিতাটোৰ সাৰাংশটো লিখক। সাৰাংশটো লিখিওতে প্ৰথম ক'ব যে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাৰ জনক হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ। এই যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কবিতা হৈছে মগনীয়াৰ কবিতাটো। ই এটা কথা কবিতা। এই কবিতাটো ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দি পয়েমছ ইন প্ৰ'জ নামৰ যিখন কবিতা পুথি, মনত ৰাখিব পয়েমছ ইন প্ৰ'জ নামৰ যিখন কবিতা পুথি, তাৰ অন্তৰ্গত দি বেগাৰ নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে। তাৰপিছত লিখিব যে কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনীয়াৰক লগ পাইছিল, বাটত লগ পাইছিল। দৰিদ্ৰতাই কোঙা কৰা মগনীয়াৰজনক সহায় কৰিবলৈ কবিৰ হাতত একোৱেই নাছিল আৰু সহায় বিচাৰি যেতিয়া হাত আগবঢ়াই দিছিল, কবিয়ে তেওঁ সেই হাতখনত গভীৰ সহানুভূতিৰে আৰু মানৱতাবোধেৰে অতি স্নেহেৰে সাৱটি ধৰিছিল আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনাইছিল। কবিৰ যে সেই আন্তৰিকতাখিনি, মৰমখিনি, স্নেহখিনি মানে মগনীয়াৰজনে অনুভৱ কৰিছিল, এটা সুখ অনুভৱ কৰিছিল। সেই সুখানুভূতিত মানে মানৱীয় যি মহান দান বুলি তেওঁ গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে। কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা প্ৰকাশ ঘটিছে বুলি লিখি দিব শেষত। তাৰ পাছৰ প্ৰশ্নটো দিছে মগনীয়াৰ পাঠটোত কথা কবিতাৰ কি কি লক্ষণ ফুটি উঠিছে। এতিয়া মই ইয়াতে আগতে বৈশিষ্ট্যখিনি কৈছোঁ, তাৰ লগত এইটো অকণ মিলি যাব, শুনি লওক। মগনীয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটা উৎকৃষ্ট কথা কবিতা। সাধাৰণতে কথা কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য দেখা যায়। এতিয়া মগনীয়াৰ কবিতাটোৰ লক্ষণসমূহ আলোচনা কৰিছোঁ। মগনীয়াৰ কবিতাটো এটা ৰূপকাত্মক, মই কৈছিলোঁ ৰূপৰ পৰিভৰ ঘটে, ৰূপকাত্মক। মগনীয়াৰ কবিতাটোত ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে। মগনীয়াৰৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে। কথা কবিতাবোৰত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে আৰু এই মগনীয়াৰ কবিতাটো এটা কেন্দ্ৰস্থ ভাৱ দেখা যায়। সমাজৰ শোষিত অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে। তাৰপিছত লিখিব কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই মগনীয়াৰ কবিতাটোত মগনীয়াৰজনক এখন চিত্ৰ আঁকি লোৱা হৈছে আৰু সেই চিত্ৰধৰ্মিতা ধুনীয়াকৈ পৰিভৰ ঘটিছে। কবিতাটো পঢ়ি যাওঁতে যেন চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনীয়াৰ কৰুণ ছবি ভাহি উঠে। এইকেইটাই হৈছে সেই প্ৰশ্নৰ উত্তৰ। তাৰ পাছত ৩ নম্বৰ প্ৰশ্নটো দিছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ বিষয়ে চমুকৈ পৰিচয় দাঙি ধৰক। এতিয়া লিখিব যে অসমীয়া সাহিত্য জগতত কথা কবিতাৰ জনক হ'ল যতীন্দ্ৰনাথ দুৱৰা। তেওঁ বনফুল নামৰ কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ তেওঁ অন্যান্য কেইখনমান কবিতা পুথি হৈছে, লিখি দিব উমৰ তীৰ্থ, আপোন সুৰ, মৰমৰ সুৰ, ধুনীয়াকৈ আপোন সুৰ, মৰমৰ সুৰ মনত ৰাখিবলৈ ধুনীয়া, আৰু উমৰ তীৰ্থ। তাৰপিছত বনফুল নামৰ কাব্যগ্ৰন্থ মই ক'লোঁ সেইটো কথা। আৰু তেওঁৱেই হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ জনক আৰু তেওঁৱেই প্ৰথম মানে উমৰ খায়ামৰ ৰুবায়তখন অসমীয়া ভাষালৈ ভাৱানুবাদ কৰিছে প্ৰথম। তাৰপিছত তেওঁ মানে কবিতাত মানে আইভান তুৰ্গেনিভৰ যি পয়েমছ ইন প্ৰ'জৰ আৰু অলিভ চাইনাৰ ৰচনাৰ প্ৰভাৱ পৰা দেখা যায় এই কথা কবিতাটোত। প্ৰথম অসমীয়া ভাষাৰ কথা মানে প্ৰথম কবিতা পুথিখনেই হৈছে আমাৰ যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাখন। এইটো লিখিব, তাৰ সেইমানখিনি লিখিলেই হৈ যাব ৩-৪ নম্বৰৰ কাৰণে। তাৰপিছত মগনীয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখোঁ। মূল ভাৱ সাৰাংশ মই কৈ দিছোঁ, আকৌ নকওঁ, খালি ক'ৰ পৰা লোৱা হৈছে সেইটো কৈ দিছোঁ। মগনীয়াৰ পাঠটি
যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত ইয়াৰ মূল বক্তব্যটো কৈ দিছোঁ, ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা, এইখিনিলৈকে লিখিব। তাৰপিছতে মই আপোনালোকক সাৰাংশ ক'লোৱে, এইটো পাছত নালাগে। তাৰ পাছৰ 5 নম্বৰ প্ৰশ্ন দিছিলে, মগনিয়াৰ পাঠটিত কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখক। এইটো মই কৈছোঁ যদি আকৌ এবাৰ কৈ দিছোঁ। কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল। দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিৰলৈ দুহাত আগবঢ়াই দিছিল, কিন্তু কবিৰ দিব পৰাকৈ তেওঁৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল। কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিক মহান দান হিচাপে গণ্য কৰিলে আৰু তাৰ কাৰণে তেওঁ কবিক ধন্যবাদ জ্ঞাপন কৰিলে। এইখিনিয়ে হৈছে এইটো প্ৰশ্নৰ। তাৰপিছৰ অতিৰিক্ত প্ৰশ্ন দুটামান কৈ দিওঁ। কথা কবিতাৰ জনক কোন? যদি অসমীয়া বুলি কয় আমাৰ যতীন্দ্ৰনাথ দুৱৰা লিখিব। যদি অসমীয়া শব্দটো নিলিখে তেতিয়া লিখিব যে ৰুছ সাহিত্যিক। কোন দেশৰ? ৰুছ দেশৰ। আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়। আৰু তাৰ পাছৰ প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কলেজৰ পৰা BEd ডিগ্ৰী লাভ কৰিছিল? যতীন্দ্ৰনাথ দুৱৰাই আপোনাৰ কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BEd ডিগ্ৰী লাভ কৰিছিল। তাত আকৌ যদি দিয়ে যে অসমীয়া কথা কবিতাৰ জনক কোন, তেতিয়া আমাৰ যতীন্দ্ৰনাথ দুৱৰাৰ কথাটো লিখিব। এইখিনিয়ে আছিল আজিৰ পাঠটোৰ প্ৰশ্ন উত্তৰ। মই কিমানখিনি বুজাব পাৰিছোঁ ভালদৰে নাজানো। আশা কৰিম আপোনালোকেও পাঠটো পঢ়িব আৰু 2-3 বাৰ শুনিব, নিশ্চয় ভাল পাব। ধন্যবাদ। সকলোকে নমস্কাৰ জনালোঁ। পুনৰ লগ পোৱাৰ আশাৰে।